Hello everyone, Mudu's program tablogloi Manos Proti Mudoi full energy হৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এনে ৰাতিপুৱা গুড মৰ্নিং এ আমাৰ ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি যাব ওলাইছো খোৱালকুছি অৰ্থাৎ এই যে সান্দুপিত যে প্ৰি ৱেডিং কৰিব গৈছিলো ফটো চিন আপোনালোকে দেখিছেই ভিডিঅ'ছো দেখিছে আগতে যি আগতে চাইছে ব্লগ নাই সহজে চাব পাৰিব আমাৰ তাতে আছে আৰু তাত মানে এটা কথা সদায়তো আমি কামত গৈ আছো কিন্তু আজিটো এনে কাৰণে স্পেশাল কাৰণ এবাৰ সান্দুপিত লগ পাম কোনো প্ল্যানিং নাছিলে আমি ব্ৰাইড মানে আজি তেওঁলোকৰ ৰিসেপশন আছে আসলে বিয়া যোৱাকালি হৈ গ'ল আজি ৰিসেপশন আছে এই ৰিসেপশনৰ দিনটোত কোনো এনে প্ল্যানিং নোহোৱাকৈ ঘপককৈ এনেকৈ কৰিলে যে ৰিসেপশনৰ মেকআপটো মানছে কৰিব লাগিব তাৰমানে ভাল লাগে ন এনেকৈ ঘপকৈ কোনো মনত পেলালে তেওঁলোকে ফোন মাজে মাজে ফোন কৰি থাকে যে মানস কি খবৰ তোমাক লগ পাই বিৰাট ভাল লাগিলে আমাৰো অনেষ্টলি বিৰাট ভাল লাগিল তেওঁলোকক লগ পাই তাৰপিছত ঘপককৈ ক'লে যে হে মানস ৰিচেপশ্যনৰ কাৰণে কাকো ঠিক কৰা নাই তুমি আহিব লাগিব আজি 4 দিনৰ আগত গতিকে ভেৰি মাছ হেপী তাত যাবলৈ পাই আৰু আজি তাইক ৰিচেপশ্যন লোক এটা সদায় নিদিয়া লোক এটা আজি দিবলৈ চেষ্টা কৰিম তাইক জেনেৰেলি কি কৰোঁ অলপ নৰ্মেলি মই যিখিনি ব্ৰাইডেল লুক দিওঁ আজি অলপ বেলেগ দিবলৈ চেষ্টা কৰোঁ অলপ কাৰ্ল চৰ্ল দিবলৈ চেষ্টা কৰোঁ গতিকে চাই থাকোঁ ভিডিঅ'খন স্কিপ নকৰাকৈ মই কেনেদৰে লুক দিওঁ বিফৰ মেকআপ আফটাৰ মেকআপ চব দেখাই গৈ আছোঁ আৰু এইখিনি কথা যিসকলে মোৰ নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চাই থাকোঁ ভিডিঅ'টো আহি পাই গ'ল উঠা জাষ্ট আমি যাত্ৰা ষ্টাৰ্ট কৰিছোঁ উবেৰত গৈ আছোঁ আপোনাৰ জালুকবাৰী তাৰপৰা শুৱালকুছি গাড়ীত যাম গতিকে সেই সঞ্জীৱে শুৱালকুছিৰ কথা যোৱা নাই বষ্টনৰ শুৱালকুছি ফৰ দ্য ফাৰ্ষ্ট টাইম আমি যাম মানে সেইফালে পাৰ হৈ গৈছোঁ নেকি কিন্তু তাত আমি ৰখা নাই বা ভিজিট কৰা নাই শুৱালকুছি গতিকে সঞ্জীৱে পূৰা এইটো কি লৈ আছে কি ফুল লৈ আছে দেখা দিয়া পূৰা ডাৰ্ক পিংক গোলাপ ফুল আৰু হোৱাইট অৰ্কিড তাত দেখাম বাৰু খুলি ধুনীয়াকৈ চাই থাকোঁ ভিডিঅ' ফাইনেলি পালোহি শুৱালকুছি মেডিকেল শ্বপ বুলি কয় মেইন শুৱালকুছিত সেইখিনি জেগাখিনি নহয় চাগে ক'লে যে দৰাজনে ক'লে যে মেডিকেল শ্বপত ৰোৱা নামি দি তাৰ পৰা আমাক এবাৰ পিক কৰিব গতিকে ইয়াতে ৰৈছোঁ অলপ ৰেষ্ট লৈছোঁ আৰু থিয় হৈ সঞ্জীৱে চেফটি কভিড প্ৰট'কল শুৱালকুছিতে আছে যেন কৰোণা একচুৱেলি ইমান ধূলি ৰখি আছোঁ গাড়ীগাল মেইনটেইন কৰিছে কভিড প্ৰট'কল মানে বিয়া ঘৰত যাব যে সেইকাৰণে মাৰিছে গাড়ীত আহোঁতে এনেকৈ আহিলেহি গোটৰ পকেটত মানে হাতখন সোমাইছোঁ ডিজাইনটো ভাল কথা হৈছে নতুন আৰু ডিজাইনটো ভাল সেইকাৰণে মাৰিছে সেইটোৱে একো প্ৰট'কল নহয় এনেই আৰু মাৰিছোঁ দেখি ভাল লাগে ন আৰু ধূলি একচুৱেলি আমাক একদম দৰাই পিক কৰিব আহিছে 10টা মানত পাবহি লাগে হা ৰহা ষ্টাৰ্ট হৈ গৈছে আজিৰ মেকআপ ধুনীয়া ফুলৰ ৰংটো অলপ ডিফাৰেণ্ট হেয়াৰ ষ্টাইল কৰিছে চ' অকণমান টাইম লাগিছে বহুত ডাঙৰ ৰিচেপশ্যন প্লেচটো ভালেই সুবিধা হয় মই মানে বিলিভ কৰিব পৰা নাই গেটৰ সন্মুখত মানুহ দেখিছে একদম প্ৰগ্ৰেমৰ নিচিনা অধিৱেশন টাইপ মানে ভিতৰত সঞ্জীৱে ৰিচেপশ্যন দেখাইছিলানে সঞ্জীৱে ভিডিঅ' কৰি সন্মুখৰ পৰা দেখাব কিমান মানুহ আছে দেই একদম ফাইনেল লুক পূৰা জল্দি আৰু ইয়াৰ হেণ্ডচাম দৰা দেখুৱাই দিছোঁ পৰিৱেশটো এবাৰ মৰ্ণিং অ'টছ খাই আহিছিলোঁ এতিয়া লাঞ্চ 2:30 বাজিল ন বা মানসৰ ইমান কথা দেখিছোঁ আমি ফাইনেলি গুৱাহাটী পাওঁ মই একদম ফাৰ্গৰ ব্ৰিজৰ ওপৰতে বিয়া খাবলৈ যোৱা কেছ
এতিয়া আছোঁ বৰবাৰীত, ৰেপিডতে আহিলোঁ। মানছে বাহিৰত আছিলে, বাহিৰে সি ক'লে কস্তুৰিবাই ডিনাৰ কৰিব খুজিছে, তালৈকে আহিলোঁ। আজি ভালেই হ'ল, যিমান ভাগৰ লাগিছে মোৰ বনাব মন যোৱা নাছিলে। কস্তুৰবাই ক'লে যে ডিনাৰ কৰিব আহা, ভালেই পালোঁ আৰু বৰবাৰীত চব্জি বজাৰ কৰি আছোঁ, ইয়াত ভাল লাগে বজাৰ কৰি। বহুত বিভিন্ন ধৰণৰ চব্জি গাঁৱত মানে পোৱাবিলাক আৰু ইয়াত পাই, ফ্ৰেছ স্পেচিয়েলি টেঙা বিলাহী দেখিছোঁ, আজিকালি সেইটো দেখিবলৈ নাই। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাই আছোঁ। বিলাহী কিনিলোৱে মানে, মইতো দেখা নাছিলোঁ যে টেঙা বিলাহী, দেখি লওঁ বোলো 10 টকাকৈ দিলেই হ'ব। 1 কেজি ইফালে ল'লোঁ, 4টা উঠিছে। আজি 11টামান বজাতে ভাত খালোঁ, দালি ভাত। এতিয়া ভাবিছোঁ ওলাই আহিলে কিবা এটা খালে ভাল লাগে। চিকেন ৰ'ল বহুত দিন খোৱাও নাই, চ' খাওঁ আৰু। অঁ, এয়া মঞ্জুৱে বনোৱা পোলাও, দেখিবলৈ খুব ধুনীয়া লাগিছে। চিকেন, চালাড, সেয়াই আৰু চিম্পল, এনেকেই ভাল লাগে। পোলাও থাকিলে, মাংস থাকিলে আৰু একো নালাগে। জিমি ফ্লেছ মাউথ একদম কি হৈ গৈছে তোমাৰ, চকু ৰঙা হৈ গ'ল। সি মাংসৰ গোন্ধ পাই আহি আছে কিটচেন। গুড মৰ্ণিং এভৰিৱান। আজি মই বনাব ওলাইছোঁ হাঁহৰ কণী। 1.5 বছৰমান হ'ল একদম হাঁহৰ কণী খোৱাই নাই। সেইদিনা জেঠাই আহিছিল, জেঠাই লৈ আহিছিল আৰু এতিয়া মই বইল কৰি ল'লোঁ। খুব ভাল লাগিছে। হাঁহৰ কণীকেইটা ডাঙৰ একদম পুৰা, আৰু বেক কেমেৰা কৰিলে চাগে বেছি ভালকৈ দেখিব। আৰু ইমান ধুনীয়াকৈ মানে বাকলিটো গুচাই গৈছে। এনে কি হয়, হাঁহৰ কণী যেতিয়া গুচোৱা যায় বাকলিটো এৰ খাই নাযায় ভালকৈ। চ' মই কি কৰোঁ, নিমখ দি দিওঁ আৰু পূৰা বইল হোৱাৰ পিছত মানে নিজে নিজে ঠাণ্ডা হ'বলৈ দিওঁ। তাৰপিছত ঠাণ্ডা পানী ঢালি তেতিয়া বাকলিটো এৰাওঁ, তেতিয়া মানে এনেকৈ এৰ খাই নাযায়। চ' এতিয়া ধুনীয়াকৈ এৰ খাই গৈছে, মই দেখুৱাই আছোঁ বেক কেমেৰা কৰি। একদম ধুনীয়াকৈ এৰ খাই গৈছে। ভাততে আলু দিছিলোঁ, গোটেইখিনি বইল কৰি ল'লোঁ আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া কেৰাহীখন গৰম হওঁতে মিঠাতেল দি দিছোঁ। একদম কম পৰিমাণৰ মিঠাতেল দিছোঁ আৰু পিঁয়াজ 2টা মই কাটি লৈছোঁ মিডিয়াম চাইজৰ, আৰু এইফালে কণীকেইটা ফ্ৰাই কৰি লওঁ। আৰু মছলা জানেই আমি ব্যৱহাৰ কৰোঁ শুকান জলকীয়া, জালুক, জিৰা, আদা, নহৰু, এইখিনিয়ে দিওঁ। মই এক্সট্ৰাকৈ হালধি নিমখ সানি লোৱা নাই, মানে শ্বৰ্টকাট আৰু জানেই মই এখন এলেহুৱা। ত' এনেকৈ দি দিছোঁ ডাইৰেক্ট, এক্সট্ৰাকৈ আকৌ সানি কৰি ভাজি থকা নাই আৰু হৈ যাব, এনেকৈ ভাজিলেও প্ৰব্লেম নাই। এতিয়া কালাৰটো ধুনীয়াকৈ আহিছে। আপোনালোকে চাগে ভাবিছে যে 4টা কণী কিয়, কাৰণ ভাবিছোঁ একেবাৰে বনাই দিওঁ, মানুহৰ ৰাতিলৈ কষ্টটো কমি যাব। আৰু সি এনেও কণী বনাই বেয়া পায়, কাৰণ কণী বনালে ইমান চেঁচামতি, প্ৰেছাৰ কুকাৰটো একেবাৰে ধোৱা আকৌ মেলা, মানে এগালমান কাম কৰিব লাগে, মাংস বনোৱাতকৈ বেছি হয়। ত' কণী বনাই মই ভালেই পাওঁ। আগতেতো মই বেলেগ একো খোৱা নাছিলোঁ সৰুতে, মানে আৰু একো খোৱাতে মানে মাছ মাংসৰ কথা কৈছোঁ, কিন্তু হাঁহৰ কণী একদম আগৰ পৰাই ফেভৰেট। তেতিয়াতো ব্ৰইলাৰ ওলোৱা নাছিল, কিছুমান বহুত বছৰ আগৰ কথা আৰু তেতিয়া একদম সদায় মানে, আৰু ঘৰত মানুহ নাথাকিলে মানে হাঁহৰ কণী খামেই, তেনেকুৱা আছিলোঁ। ত' আজি ভালেই পাইছোঁ বনাই। এতিয়া মই গোটা মছলা দি দিছোঁ, এইটো দালচেনি, লং আৰু ইলাচি এটা, ভাল লাগে গোটা মছলা দিলে। আৰু এইখিনি পিঁয়াজ কাটি থোৱা, এইখিনি দি অলপ লৰাই, পিঁয়াজটো হাফ ফ্ৰাই হৈছে আৰু অকণমান ভাজ খালেই হৈ যাব। কণীকেইটা চাওকচোন, একদম কি মজা, দেখি খাওঁ খাওঁ লাগিছে নহয়নে? মই অকলে কেমেৰা কৰি আছোঁ দেই, অকণ লৰচৰ হ'লে বেয়া নাপাব। এতিয়া মই আলুখিনি দি দিছোঁ। আলুখিনি দি এইখিনি অকণ ফ্ৰাই হ'ব দিব। বগা হৈ থাকিলে ভাল নালাগে, সেইকাৰণে অকণমান সময় ফ্ৰাই হ'ব। আৰু মছলাখিনি ভাজ নাখালে পিছত কেঁচা গোন্ধটো থাকে, চ' এতিয়াই ভাবিছোঁ মছলাখিনিও এতিয়াই ঢালি দিওঁ। এইখিনি মছলাখিনি দি দিলোঁ,
এতিয়া ফ্ৰাই কৰি থাকিব লাগিব তেলটো নিচিটিকালৈকে অলপ ভাজ খাইছে মছলা আলু পিঁয়াজখিনি আৰু লগতে মই হালধি দি দিছোঁ আন্দাজমতে আপোনালোকে দি দিব ইয়াৰ লগতে নিমখো দি দিছোঁ নিমখটো এতিয়া কমকৈ দিছোঁ কাৰণ মই কণী ভাজোঁতে নিমখ দিছিলোঁৱেই দেখা পাইছে একদম কেৰাহীত একো লাগি থকা নাই তাৰমানে ফ্ৰাই কৰি হৈ গৈছে ত' এতিয়া আমি পানী ঢালিব পাৰোঁ মছলা পাতিটো এনেও মছলা যিমানে মানে কেৰাহীত দিয়া নাযাওক লাগি থাকে ন অলপ চ' পানী অলপ এইটোতে দি লৈছোঁ এইখিনি পানী ঢালি দিম পানী আলু অলপ দি দিম যিহেতু তৰকাৰীখিনি উতলিছে ভাবিছোঁ কণীকেইটা দি দিওঁ এইখিনি ধনিয়া এতিয়া কাটি পেলাই দি দিম তৰকাৰীখিনি আপোনালোকৰ নিজৰ কথা কিমান ঠিক কৰিব পাৰে মানে কিমান ডাঠ কৰে বা পনীয়া কৰি ৰাখে আৰু ধনিয়া দিয়াৰ আগত মই গৰম মছলাকণ দি দিওঁ এইটো এভৰিডে পেকেট হয় আপোনালোকৰ নিজৰ কথা যে গৰম মছলা দিয়ে বা নিদিয়ে নিদিবও পাৰে কণীৰ তৰকাৰীত ইমানো প্ৰয়োজন নাই অকণমান দি দিছোঁ এতিয়া ধনিয়াখিনি ওপৰতে দি গেছটো অফ কৰি দিম একদম ৰেডি হৈ গ'ল ফাইনেলি ৰেডি দেখিব কেনেকুৱা হৈছে জনাব আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সঞ্জীৱে কণী জোল বনাই দেখালে কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই আপোনালোকক নেক্সট ব্লগত লগ পাম চাই থাকিব মুডুছ ব্লগ লাভ ইউ